নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ সকলোৰে ভালেই আৰু মোৰো ভালেই। মই বহুত দিন ভিডিঅ' দিব পৰা নাছিলোঁ। কিয় দিয়া নাছিলোঁ, ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব, সকলোখিনি কথা গম পাব। আৰু ভিডিঅ' নিদিয়াৰ কাৰণ বহুতকেইটা, মানে এটা দুটা নহয়, বহুতকেইটা। আকৌ আহিছোঁ আপোনালোকৰ মাজলৈ, সকলোৱে মৰম দিব, ভিডিঅ' বনাই যাম। আৰু আজি মোৰ লগত এটা পোৱালি আছে। ই মানে মোৰ মামা ল'ৰা হয়। নামটো কৈ দিয়া, কৈ দিয়া। নামটো পাহৰিয়ে গ'ল, মানে ভিডিঅ' কৰা দেখি নামটো পাহৰিয়ে গ'ল। নামটো কৈ দিয়া, ভালকৈ কৈ দিয়া, কৈ দিয়া, কৈ দিয়া, নামটো কৈ দিয়া, নামটো কৈ দিয়া। পোৱালীয়ে কৈছে যে আপোনালোকে এনেও ভিডিঅ'টো চাবই লাগিব ন, তেতিয়া ভিডিঅ'টো চাই থাকিব। মই কজোৱা কি মানে কি কৰিব যাব পথাৰত? হা কজোৱা লেজুকো ভাগো ভাগো। এজোপা আমাৰ মধুৰি গছ, বায়ে পাহি আছে। নোৱাৰি মানে ইমান কলিটো ছিঙিব পাৰিছো। কিবা এটা আনিব লাগিব ছিঙিবলৈ হ'লে। আৰু পোৱালীকেইটা এনেকুৱা উৎপাত, মানে ক'ত নামি গৈছে চক। এয়া পথাৰত নামি গৈছে। কোনোবা বোলে ৰুই আছে, তাহাঁতেনো চিনি পাই মানুহজনৰ ওচৰত ৰুব গৈছে। এতিয়া পাগল কৰিব। লগতে মোকো টানি নিছে, নহ'লে বোলে চব কিমান ভাল লাগি সোমাই গৈছো মানে। বাপৰে ইমান দ। ঐ এইবোৰ কি কৰিছ আকৌ তহঁতি? ইমান উৎপাত নকৰিবি, মায়ে মাৰিব দেই। ঐ ভাল লাগে ন বহুত এনেকে পথাৰত গৈ পিনি। এবাৰ মই পথাৰলৈ নাই যোৱা, মানে আমাৰ ৰুব হোৱাই নাই, সেইকাৰণে যাম আৰু তেতিয়াও চাগে ভ্লগটো চাবলৈ পাব। আৰু গৈ থাকোঁ আমি কি কৰোঁ, মানে এনেকুৱা উৎপাত ন আমাৰ ইয়াত, মানে এহেঁতৰ আৰু বিশেষকৈ এহেঁতি আহিলে বেছি উৎপাতটো মোৰ চলি যায়। মানে মই সিমানকৈ বাহঁতৰ লগততো উৎপাত কৰি থাকিব নোৱাৰোঁ ন, আৰু এহেঁতি আহিলে মোৰ উৎপাতটো একদম আৰু চলি যায় পুৰা। কোনোবা ৰুই আছে বোলে, তাহাঁতি চিনি পায়। আৰু সঁচাকৈ কৈছোঁ, মই অকণমানো চিনি নাপাওঁ। কোনোবা হয় বোলে, আমাৰ ইয়াত কৰা নহয়, মানে দূৰৰ হয়। আৰু সেই চাইডটো মানে বেলেগ ফালে যায়গৈ, গতিকে সেইবোৰ মানে আমি চিনি নাপাওঁ। কিন্তু এহেঁতি পায় বোলে, মানে জানো এহেঁতি পায় নে নাপায়, কিন্তু যাব। মোক লাজো দিবলৈ আছে, কিন্তু কি কাৰণে কৈছে মই নাজানো। বোলে ৰুবগৈ হেনো, বহুত দিন ৰোৱা নাই। বহুত পাগল, লোকৰ মাটি হ'ল ৰোৱা হয়, এইবোৰ ৰুই থৈছে। এইবোৰ গছকি দিবি। ঐ পোৱালি ইমান উৎপাত নহয়, ভালকে যা। ইমান উৎপাত কৰিছে মানে তাহাঁতি। মই ক'লো আজি ভ্লগ বনাম বুলি, আহি গ'ল আৰু বোলে ঘৰলৈ নাযাওঁ আজি। ভ্লগ বোলে বনাম আমিও বোলে লগতে, তোমাৰ ভ্লগটোত বোলে উঠিম বোলে। ঠিক আছে বাৰু, ময়ো বহুত দিন ভিডিঅ' দিয়া নাই। ৰুবলৈ আহিছে। ঐ এইবোৰ উৎপাত নকৰ। কেইটা ৰুলে আজি? এইবোৰ কৈ নাথাক। ওচৰত আহে বোকা হাতে নচবি। এইবোৰ নকওঁ, মই গা ধুই আহিছো চেচেৰা। ঐ সেইবোৰ নকওঁ। কঁকালত ধৰিছে। ব্লগত লাই যাবি তই এনেকে কোৱা। হা তই ঘৰত যাবি কেনেকে এতিয়া? তই ঘৰত গা ধুই যাব লাগিব এতিয়া। হ'ব মোৰ ভাগৰ চোলা এটাকে পিন্ধিবি, ফ্ৰক এটা, হ'ব নাই? বেলেগ উৎপতীয়া দেই সঁচাকে।
বেলেগ উৎপতীয়া আৰু মই আহিলত নবহত ৰৈ গ'ল আৰু ৰুবলৈ অশান্তি দিলোঁ ৰুই পিনি ভিডিঅ' বনাই আছোঁ ৰৈ গ'ল আৰু ৰোৱা নাই কথা পাতিছে এতিয়া থাকিয়ে যাব ৰুবলৈ গাঁৱৰ ছোৱালী যদিও চিনি নাপাইছ সঁচাকৈ ন এজনী হয় আইতা হয় ৰুবলৈ আহিছিলে আৰু আমি অশান্তি দিলোঁ ন আইতা কিবা এটা কৈ দিয়ক একো নহয় কিবা এটা কৈ দিয়ক একো নহয় কেলে অশান্তি হ'ব অশান্তি নহয় নহয় কেলে হ'ব অশান্তি আইতাজনীয়ে ধুনীয়াকৈ ৰুই আছে আৰু মই আহিলোঁ আৰু অকণমান মানে ৰুই চাওঁ এয়াও এইকেইটা উৎপাত কৰি ফুৰিছে পুৰা পথাৰত আজি থাকিব লাগিব তই ৰাতিকে যাবলৈ পাবি পোৱালি আৰু ৰুৱেহেনে এটা কথা মাটি বেয়া নকৰিবি আকৌ এইবোৰ বজিবন নগজে নাজানো ধান ওলাই নাজানো কিন্তু এতিয়া ৰুই দিছোঁ আৰু ৰুব জানো কিন্তু নুৰুৱে তই চাইডতে শেষে কৈছ যাওঁগে আৰু মানে অকণমান ৰুলোঁ যাওঁগে মানে এইটো অৱস্থাটো চাই এবাৰ দেখুৱাই দে নিজক এবাৰ দেখুৱাই দে আৰু ক মোক বোলে কেনেকুৱা লাগিছে পানী ফোনলে মোক এইবোৰ নকৰিবি পোৱালি মোক এইবোৰ নকৰিবা যাওঁগে গম পাই ৰ'ব বেলেগ অশান্তি কৰিছে গোটেই তিয়াই দিব নহ'লে যাওঁগে আৰু কিবা এটা কৈ দিয়ক হ'ব যোৱাগে যাওক আকৌ ৰুবলৈ আহিবা ৰুবলৈ আহিম ন কাইলৈ এইকেইটাক লৈ আহিম ন আপোনালোকৰ অশান্তিহে হ'ব অঁ বাৰু ৰ'দ দেই যাওঁ ইমান অশান্তি কৰিছে সিহঁতে বেয়া চেয়া নাপাব মানে মই অকস্মাতে পিছলি পৰি গ'লোঁ মোৰ ভৰি ৱাও পাৰি ৰ ভাগো আহি আছো পুৰা পলাইছে অ বলি তই মুখ হাতকেইটা এইকণত ধুই যা একদম ভাল পানী মুখখন ধুই যা ভাগৰ লাগি গ'ল নি এইবোৰ উৎপাত তাই বোকাত পূৰা উৎপাত কৰি পোৱালি এইটো অৱস্থা হৈ গ'ল মায়ে তাক গা ধুৱাই দিছে ইমান উৎপাত মানে গোটেইটো গা ধুবলগীয়া অৱস্থা হৈ গ'ল আমিও গা ধুলোঁ বাৰু তথাপি তাৰো দেখিছেই কেনেকুৱা হৈ গ'ল আপোনালোকে পানী মাৰি দিব মই মোৰ দেখিছা নাই কি হৈ গ'ল ভৰি অৱস্থা নাই গা ধুব লাগিব এতিয়া আৰু এয়া হৈছে আমাৰ ডাঙৰ বা মোৰ ভিডিঅ' এটা ওলাইছিলে কিন্তু মই ভিডিঅ'টো মানে ডিলিট কৰিবলগীয়া হ'ল বা মানে বিয়াও হৈ গ'ল আৰু মই কি হ'ল বিয়াৰ ভ্লগো দিবলৈ নাপালোঁ এইবোৰ ক'ম বাৰু কিয় ভিডিঅ'টো শেষলৈকে চাই থাকিব তেতিয়া গম পাব মই বা ভিডিঅ' কিয় দিব নোৱাৰিলোঁ
বিয়াৰ ব্লগ কিয় দিব নোৱাৰিলোঁ আৰু বহুত কিবা কিবি হৈ গ'ল যিটো মই দেখাব নোৱাৰিলোঁ আপোনালোকক মানে কিহৰ কাৰণে নোৱাৰিলোঁ দেখাব সেইটো সকলোকে চাই থাকিব ভিডিঅ'টো শেষত কৈ দিম মই কিহৰ কাৰণে নোৱাৰিলোঁ ভিডিঅ' দিব কিন্তু এতিয়া যেতিয়া আকৌ আহিছোঁ গতিকে কলেজ খুলিব আৰু কলেজ নোখোলালৈকে দি থাকিম মই ভিডিঅ' আৰু কলেজ খোলাৰ পাছতো ভিডিঅ' দি থাকিম সপ্তাহৰ মূৰত এটা হ'লেও মই মানে ভিডিঅ' দি থাকিবলৈ চেষ্টা কৰিম আপোনালোকে আগত যেনেকৈ ইমান ছাপোৰ্ট কৰিছিলে ভাবোঁ এতিয়াও কৰিব কাৰণ মই বহুত দিন নাইকিয়া হৈ গৈছিলোঁ ন তেতিয়া চাগে পাহৰিয়ে গ'ল আৰু ইমানবোৰ ডাঙৰ ইউটিউবাৰ আছে আমিতো অকণমানিহে আৰু সৰু গতিকে আশা কৰোঁ একেই মৰম দিব ভাল লাগে কাৰণে ভিডিঅ' বনাওঁ একচুৱেলি মই ভাল লাগে কাৰণে বনাই দিওঁ আৰু মোৰ দেখিছেনে কি হ'ল এইবোৰ মানে মই ভাল লাগে কাৰণে ভিডিঅ' বনাওঁ আৰু আপোনালোকে এনেকৈ ছাপোৰ্ট কৰি যাব মই ভিডিঅ' দি যাম বাৰু এইবোৰ চব টিকটকৰ কাম এতিয়া মোক শুনাব লাগিব দেছ এইটো অৱস্থা হৈ গ'ল মোৰ এতিয়া বৰ্তমান চ' গাইজ এতিয়া মই গাটো ধুওঁ মানে ভৰিতকৈ ধুই ল'লোঁ চফা হৈ গ'ল আৰু এতিয়া গাটো ধুই লওঁ গাটো ধুই অহাৰ পিছত আকৌ মই ভিডিঅ'টো কণ্টিনিউ কৰিম কি কৰোঁ কিবা এটা বনামো খাবলৈ পোৱালিকেইটাক দিব লাগিব চ' গতিকে আপোনালোকে চাই থাকক ভিডিঅ'টো আৰু আমি গা ধুই আহিলোঁ মানে মায়ে গালিও পাৰিছে বোকা ল'লোগৈ গা ধুইখিনি বোকা ল'লোঁ আৰু এতিয়া গা ধুই আহিলোঁ এও গা ধুই আহিলে পূৰা ষ্টাইল কৰি আহিছে আৰু ময়ো গা চা ধুই আহিলোঁ পোৱালিও গা ধুলে গা ধুই এতিয়া ভাবিছোঁ কিবা এটা বনাওঁ মানে কিবা এটা বনাওঁ আৰু আপোনালোকে চাই থাকক মই যোগাৰ কৰি লওঁ আৰু মই মানে কিউৱে ভিডিঅ' এটা দিম আৰু আপোনালোকে যদি মোক কিবা কিবি সুধিব বিচাৰে কমেণ্টত সুধিব মানে পাৰিব আৰু মই তাৰ এনচাৰখিনি তাত দি দিম ভিডিঅ' বনাই পিনি দি দিম কাৰণ ফেচবুক হোৱাটছএপৰ বহুত বন্ধু বান্ধৱী আৰু ইনষ্টাগ্ৰামতো কৈ আছিলে যে ভিডিঅ' কিয় বনোৱা নাই এনেকৈ কিবা কিবি কুৱেশ্যন আহি থাকে তোমাৰ ঘৰ ক'ত তোমাৰ নাম কি পঢ়ি আছা এনেকৈ মানে আহি থাকে ন আৰু মই পঢ়াৰ কাৰণে সিমানটো চলাবলৈ সময় নাপাওঁ সঁচা কথা ক'বলৈ হ'লে এতিয়া ৰিজাল্ট দি গ'ল ৰিজাল্ট দিয়াৰ পাছত আজৰি হ'লোঁ আৰু এতিয়া এডমিশ্যন ল'লোগৈ আৰু কলেজ খুলিবই বেছিদিন নাই সেইকাৰণে ভাবিছোঁ আপোনালোকে যি সুধিবলৈ আছে কমেণ্টত সুধিব মই এনচাৰবোৰ দি যাম তাকে কবি নি কি খাবি এতিয়া কি ফুচকা কোনে বনাব তুমি মই কেনেকৈ বনাম কিহে বনাম আলু গুটি পিঁয়াজ আৰু পানী আৰু এয়া আমাৰ ৰেডি হৈ গ'ল দেখিছেই আৰু মই ভিডিঅ' দিব পৰা নাছিলোঁ মানে মোৰ এক্সাম হৈ আছিলে মই এইবাৰ এইচএছ ফাইনেল দিছিলোঁ ৰিজাল্ট দিলে তাৰপাছত ভিডিঅ' মানে দিব পৰা নাছিলোঁ পঢ়িব লগা হৈছিলে আৰু কলেজো সিমান বেছিকৈ নুখুলিলে চ' মানে ভালকৈ পঢ়িব লগা হৈছিলে সেইকাৰণে মই ভিডিঅ' দিব পৰা নাছিলোঁ আৰু বহুত দিন ভিডিঅ' নিদিয়া আৰু এটা কাৰণ হ'ল মোৰ ফোনটো বেয়া হৈছিলে ফোনটো বেয়া হৈ গ'লত সেইটো ফোন মই ঘূৰাই নাপালোৱেই পাৰ্টবোৰ চব সলনি কৰি দিলে সেইকাৰণে আৰু ইমান নালাগিলেও কিয় সলনি কৰিলে কিন্তু গম পালোঁ ক'লোঁ আৰু মানুহজনক অলপ এনেকুৱা কৰিব নাপায় বুলি যোৰহাটতে হয় বাৰু তাৰপাছত এতিয়া নেক্সট যিটো ফোন ল'লোঁ মানে মোৰ হাতৰ পৰাই পৰি কেমেৰাটো ভাগি থাকিলে কেমেৰাটো মানে য'ত আছিলে এইটোত মানে পূৰা এতিয়া ব্লাৰ আহে গোটেই ধোঁৱা আহে সেইকাৰণে কৰিব নোৱাৰোঁ মানে ভিডিঅ' এতিয়া আহিছোঁ আৰু ভিডিঅ' কৰিম ভিডিঅ' দিম আপোনালোকে চাব মৰম দিব সেয়াই আছিলে ভিডিঅ'টো যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব